আজিৰ দিনত জীৱশ্ৰেষ্ঠৰ ইমানেই সময়ৰ অভাৱ নে যে নিজৰ পিতৃৰ শেষকৃত্য সম্পন্ন কৰিবলৈ সন্তানৰ হাতত সময়ৰ অভাৱ? সঁচাকৈ এয়া কেৱল সময়ৰ অভাৱ নে আমি ক্ৰমশ যন্ত্ৰত পৰিণত হৈ পৰিছোঁ? পাহৰি গৈছোঁ নেকি আমি মানৱীয়তা, দায়িত্ববোধ, কৰ্তব্য অথবা সমাজৰ নিয়ম শৃংখলা? এতিয়া আহিছোঁ মূল কথালৈ। এই ঘটনা হাৰিয়ানাৰ শোণিপতৰ ঘটনা। শোণিপতৰ পশ্চিম ৰামনগৰৰ এখন বৃদ্ধাশ্ৰমত আছিল এজন প্ৰাক্তন বস্ত্ৰ ব্যৱসায়ী শিৱচৰণ ৰামৰতন গুপ্তা। কিছুদিন পূৰ্বে তেওঁ সহধৰ্মিনীক লৈ বৃদ্ধাশ্ৰমলৈ আহিছিল, কিন্তু পত্নীৰ মৃত্যুৰ পাছৰ পৰা অকলেই আছিল তেওঁ বৃদ্ধাশ্ৰম। আৰু ইয়াৰ পাছতে ক্ৰমশ তেওঁ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল। আৰু ৭৪ বছৰ বয়সত এইগৰাকী ব্যৱসায়ী অৰ্থাৎ শিৱচৰণ গুপ্তাৰ নামৰ ব্যক্তিগৰাকীৰো মৃত্যু হয়। এতিয়া ইয়াৰ পাছতে দায়িত্ব আহি পৰে সন্তানৰ, কিন্তু তেওঁৰ কোনো পুত্ৰ সন্তান নাছিল, ৩গৰাকীকৈ কন্যা সন্তান আছিল। এতিয়া মূল কথাটো হ'ল এই ৩গৰাকী কন্যা সন্তানৰ হাতত পিতৃৰ শেষকৃত্য সম্পন্ন কৰিবলৈ সময় নাই। শেষবাৰৰ বাবে চাব বিচাৰিছিল পিতৃয়ে ৩ কন্যাক, কিন্তু ৩ কন্যাৰ হাতত সময় নাই পিতৃক সাক্ষাৎ কৰিবলৈ। আৰু সেয়েহে তেওঁলোকে ডিজিটেল অৰ্থাৎ ভাৰ্চুৱেলি পিতৃৰ শেষকৃত্য সম্পন্ন হোৱাটো বিচাৰিছিল। বৃদ্ধাশ্ৰমৰ বাতৰি অনুসৰি বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই তেওঁলোক ৩গৰাকী কন্যাক অৱগত কৰিছিল কথাটো, আৰু ইয়াৰ পাছতে তেওঁলোকে জনাইছিল যে তেওঁলোকৰ হাতত কোনো সময় নাই আৰু তেওঁলোক ক্ৰমশ নেপাল, মুম্বাই আৰু উত্তৰ প্ৰদেশত থাকে। আৰু ৩গৰাকী কন্যাক সংযোগ কৰা হৈছিল ভিডিঅ' কনফাৰেন্সিং যোগে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে শিৱচৰণ গুপ্তাৰ কোনো পুত্ৰ সন্তান নাছিল, ৩গৰাকীকৈ কন্যা সন্তান আছিল। আৰু আচলতে প্ৰতিগৰাকীৰ পিতৃ মাতৃয়ে নিজৰ সন্তান, সেয়া লাগিলে পুত্ৰ হওক বা কন্যা সন্তান হওক, বহুত আদৰেৰে তেওঁলোকক হেঁপাহেৰে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰায়, পঢ়াই শুনাই মানুহ কৰে। তেনেকৈ এই ৩গৰাকী কন্যাকো তেওঁ অতি কষ্টে ডাঙৰ দীঘল কৰিছিল। আৰু তাৰ পাছত মৃত্যুৰ শেষ সময়ত যেতিয়া তেওঁৰ প্ৰয়োজন বোধ কৰিছিল, যিটো আনকি বৃদ্ধাশ্ৰমত আছিল, প্ৰথম কথা হ'ল তেওঁ বৃদ্ধাশ্ৰমত আছিল, আৰু সেই বৃদ্ধাশ্ৰমত থকাৰ পাছত তেওঁ মৃত্যুৰ শেষ সময়ত দেখা কৰিব বিচাৰিছিল এবাৰ মাত্ৰ ৩গৰাকী কন্যাক, কিন্তু ৩গৰাকী কন্যাৰ হাতত এগৰাকী কন্যাৰ হাততো সময় নাছিল। গতিকে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল ভিডিঅ' কনফাৰেন্সিং অৰ্থাৎ ডিজিটেলি, যাক কোৱা হয় ডিজিটেলি বা আমি ক'ব পাৰোঁ ভাৰ্চুৱেলি। যিহেতু বৃদ্ধাশ্ৰমৰ কৰ্তৃপক্ষই যোগাযোগ কৰিছিল ৩গৰাকী কন্যাক, আৰু তেওঁলোকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছিল পিতৃৰ শেষকৃত্য সম্পন্ন অৰ্থাৎ অন্ত্যেষ্টিক্ৰিয়াত। গতিকে কিমান এক হৃদয় বিদাৰক দৃশ্য। আচলতে এই কাহিনীটোৱে, এই কথাবোৰে আমাক পুনৰ প্ৰশ্ন উত্থাপন কৰে যে আচলতে সঁচাকৈ আমি মানুহনে আমাৰ মাজৰ পৰা মানৱীয়তা বা আমাৰ ইজনে সিজনৰ প্ৰতি থকা যি আন্তৰিকতা, আনকি নিজৰ পৰিয়ালৰ ঘৰৰ অৰ্থাৎ নিজৰ পিতৃৰ প্ৰতিয়ে যদি এই আন্তৰিকতা শূন্য হৈ পৰে, তেনেহ'লে ভাবি চাওক কি হ'বলৈ গৈ আছে। গতিকে তেওঁলোকে জনায় যে বিসৰ্জন দিয়ক বা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰক তেওঁলোকেই, অৰ্থাৎ বৃদ্ধাশ্ৰমখনৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকে কোৱা হ'ল। আৰু ইয়াৰ পাছতে বৃদ্ধাশ্ৰমৰ কৰ্মচাৰী আৰু ৰাইজে মিলি শিৱচৰণ গুপ্তাৰ শেষকৃত্য সম্পন্ন ব্যৱস্থা কৰে, অন্ত্যেষ্টিক্ৰিয়া হ'ল। আৰু ৩গৰাকী কন্যাক পুনৰ আপোনালোকে যদি এই ভিডিঅ'টো চাই সোধা হৈছিল যে ২০ তাৰিখৰ ভিতৰত আহিব পাৰে নেকি, কিন্তু কন্যাই কৈছিল যে বিবেচনা কৰিম বুলি কৈছিল। অৰ্থাৎ ইয়াৰ পাছতো, মৃত্যুৰ পাছতো এগৰাকী পিতৃৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ব ল'বলৈ অস্বীকাৰ কৰা যেন অনুভৱ হয়। অৰ্থাৎ পিতৃক সম্পূৰ্ণ অৱমাননা কৰা বুলি কোৱা হয়। আনকি ৩গৰাকী কন্যাই তেওঁলোকৰ অস্থি ল'বলৈ অস্বীকাৰ কৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে গংগাত বিসৰ্জন দিবলৈ অনুৰোধ কৰিলে। পিতৃৰ যি অস্থি আছে সেই অস্থি বৃদ্ধাশ্ৰমখনবাসী ৰাইজক গংগাত বিসৰ্জন দিবলৈ ক'লে। तारीख तक कराना पड़ेगा हमें, या तो आप 20 तारीख से पहले आ जाओ। अच्छा 20 तारीख से पहले तो हाँ। देखते हैं, अभी मैं आपको बताती हूँ ना। हाँ जी। अच्छे से हो गया ना सारा काम? हाँ बिल्कुल अच्छे से हो गया। ठीक है, तो मैं ऐसे बोल रही थी ना, आप मुझे वीडियो भी भेज दो। ठीक है भेज दूँगा। या फिर आने पे होगा सारा काम। हाँ बाकी तो आप आ लोगे जब होगा ना, ये संस्कार हुआ है। अभी तो संस्कार हुआ है। अभी और कितना टाइम लगेगा? तो हम लोग भी क्या खाएंगे और नहाएंगे, चूल्हा जलाएंगे? नहीं अभी तो है ना, ये दे दी।
रहा हूँ किरदार बस 10-15 मिनट में हो जाएंगे। हाँ हाँ গতিকে ভাবি চাওক আচলতে ভাৰ্চুৱেলি বা ডিজিটেলি শেষকৃত্য সম্পন্ন কৰিলে এই তিনিগৰাকী কন্যাই তেওঁলোকৰ পিতৃ। গতিকে এই ঘটনাৰ ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, বিভিন্ন মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই তিনিগৰাকী কন্যা যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে আৰু এয়াও স্বাভাৱিক, সেই সমালোচনা হোৱাটো স্বাভাৱিক, যিহেতু ইমান কষ্ট কৰি এগৰাকী পিতৃয়ে নিজৰ পুত্ৰ বা কন্যাক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰে, ইয়াৰ পাছত কন্যাৰ এই অৱমাননা বা এই অৱহেলা আচলতে সেয়া সহজে মানি ল'ব নোৱাৰি। আৰু এই ঘটনাই আৰু এটা কথা স্পষ্ট কৰিছে যে বাৰ্ধক্য বা নিসংগতা বা পাৰিবাৰিক যি সম্পৰ্ক, সেই সম্পৰ্কৰ মাজত যে বৃহৎ প্ৰশ্ন উত্থাপন কৰা হৈছে। আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে 5,100 টকা পঠিয়াইছিল তেওঁলোকে, যিহেতু ৰাইজ আৰু বৃদ্ধাশ্ৰমখনৰ কৰ্তৃপক্ষই মিলি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল শিৱচৰণ গুপ্তাৰ। গতিকে হৃদয় বিদাৰক ঘটনা আচলতে কোনো পিতৃৰ লগতে, কোনো পিতৃ মাতৃৰ লগতে বা কোনো পৰিয়ালৰ লগতে এনে ঘটনা পুনৰাই নহওক, আমি সেয়ে কামনা কৰোঁ। প্ৰতিগৰাকী পুত্ৰ বা কন্যাই নিজৰ পিতৃ মাতৃক মৰমেৰে ৰাখক, নিজৰ ঘৰখনত ৰাখক, সময় দিয়ক, যিহেতু অন্ততঃ শেষ মুহূৰ্তত বিশেষকৈ সময় দিয়ক। তেনে সময়ত তেওঁলোকে সকলোৱে বিচাৰে নিজৰ পুত্ৰ বা কন্যা সন্তানটি তেওঁলোকক এবাৰ দেখা সাক্ষাৎ হওক, তেওঁলোকে শেষ সময়লৈকে থাকক। সেয়াই আচলতে এই ঘটনাৰ পুনৰাবৃত্তি নহওক তাকে কামনা কৰিছোঁ। আৰু এয়া প্ৰথম ভিডিঅ', আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে জনাব, আগলৈ এনেধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈ চালে যেতিয়া আশা কৰিছোঁ আপোনালোক ভালে আছে। ভূত ভৱিষ্যতৰ কথা নাজানো, কিন্তু প্ৰতিটো সময় এই বৰ্তমান সময়তো আপোনালোকৰ সকলোৰে ভাল হৈ থাকক তাকে কামনা কৰি আজি এই ভিডিঅ'ৰ পৰা মই কল্পৰাজ ডেকাই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।